Hello everyone, welcome to Exam Seva. আজি আমি নৰ্থ ইষ্ট জিঅ'গ্ৰাফিৰ ছেকেণ্ডটো পাৰ্ট ডিছকাছ কৰিম। যদি প্ৰথমটো ভিডিঅ' কোনোবাই চোৱা নাই তেনেহ'লে চাই ল'ব, লিংক মই ডিছক্ৰিপশ্যনত দি দিম। তো ব'লক আমি প্ৰশ্নসমূহ আৰম্ভ কৰোঁ। আজি প্ৰথমটো কুৱেশ্যন আছে, হোৱেৰ ইজ জিৰ' এয়াৰপৰ্ট লোকেটেড? আপোনালোকে অপশ্যনসমূহ চাই শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিৰ' এয়াৰপৰ্ট অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, শিৰুই লিলি নেশ্যনেল পাৰ্ক ইজ লোকেটেড? তলৰ কোনটো ৰাজ্যত শিৰুই লিলি নেশ্যনেল পাৰ্কটো অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিপুৰ। মণিপুৰত শিৰুই লিলি নেশ্যনেল পাৰ্ক অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফক ডেন্স অফ মেঘালয়া? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত কোনটো মেঘালয় ফক ডেন্স? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নংক্ৰেন। এটা হ'ল আপোনাৰ পাঞ্জাৱৰ এটা ফক ডেন্স। চাও অৱশ্যে তিনিটা ৰাজ্যৰ ফক ডেন্স হয়, উৰিষ্যা, ৱেষ্ট বেংগল আৰু ঝাৰখণ্ড। গতিকে অপশ্যনসমূহ আপোনালোকে চাই ল'ব। আৰু বিহুটো আমি সকলোৱে জানো অসমৰ জাতীয় উৎসৱ হয়। নেক্সট কুৱেশ্যন, মেইন ট্ৰাইব অফ আছাম ইজ? তলত দিয়াসমূহৰ ভিতৰত কোনটো অসমৰ এটা মেইন ট্ৰাইব হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়ো। বড়ো এটা অসমৰ মুখ্য ট্ৰাইব হয়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ছিটুৱেটেড ইন মিজোৰাম? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত কোনটো ৱাইল্ড লাইফ চেঞ্চুৰী মিজোৰামত অৱস্থিত? কমেণ্টত আপোনালোকেও প্ৰশ্নসমূহৰ উত্তৰসমূহ দি যাবলৈ চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুৰলেন। মুৰলেন ৱাইল্ড লাইফ চেঞ্চুৰী মিজোৰামত অৱস্থিত। নেক্সট কুৱেশ্যন, ইন মণিপুৰ মাও ইজ ফেমাছ ডেছ? মণিপুৰত মাও কিহৰ বাবে ফেমাছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিল ষ্টেশ্যন। মাও হ'ল মণিপুৰৰ এটা হিল ষ্টেশ্যন। নেক্সট কুৱেশ্যন, হোৱেৰ ৱাজ ডিজিধান মেলা ষ্টাৰ্টেড? ডিজিধান মেলা ক'ত ষ্টাৰ্ট হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী। গুৱাহাটীত আমাৰ নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম ডিজিধান মেলা ষ্টাৰ্ট হৈছিল। পৰৱৰ্তী কুৱেশ্যন, হু ৱাজ ছিকিমছ লাষ্ট ছভাৰেইন কিং? ছিকিমৰ শেষৰজন সাৰ্বভৌম ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব পালডেন নামগ্যাল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট ফ্লাৱাৰ অফ মেঘালয়া? শুদ্ধ উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেডি স্লিপাৰ অৰ্কিড। আপোনালোকে কমেণ্টত এটা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব, অৰুণাচলৰ ষ্টেট ফ্লাৱাৰটোৰ নাম কি? আপোনালোকে কমেণ্টত উত্তৰটো দিবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ ষ্টেট বাৰ্ড অফ ত্ৰিপুৰা? ত্ৰিপুৰাৰ ৰাজ্যিক পক্ষীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰীণ ইম্পেৰিয়েল পিজিয়ন। আজি এইকেইটা প্ৰশ্নই আছিল। পৰৱৰ্তী ভিডিঅ'সমূহতো আমি আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ডিছকাছ কৰিম। নৰ্থ ইষ্ট জিঅ'গ্ৰাফিৰ ওপৰত বহুতকেইটা কুৱেশ্যন আমাৰ আছাম গভৰ্ণমেণ্টৰ এক্সামত অহা দেখা যায়। যোৱাবাৰ হৈ যোৱা ADRE এক্সামতো বহুতকেইটা কুৱেশ্যন নৰ্থ ইষ্ট জিঅ'গ্ৰাফিৰ ওপৰত আহিছিল। গতিকে আপোনালোকে ভিডিঅ'সমূহ পাই থাকিব।
আৰু আমাৰ চেনেলটো এক্সাম সেৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।